মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুনকৈ চৰকাৰখন হ'ব। শপত গ্ৰহণৰ সকলো যা-যোগাৰ প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী নিজে অহা কিছু সময় পিছত খানাপাৰাত উপস্থিত হ'ব, পৰিদৰ্শন কৰিব কি ধৰণৰ কাম চলি আছে। আৰু ঠিক ইলেকশ্যনৰ যেনেকুৱা সময়ত আমাৰ সাধাৰণ মানুহবিলাকৰ কি হয়গৈ, কাৰো কোনো খুব বেছি বন্ধু বান্ধৱ ক'ৰবাত নিৰ্বাচনত থাকে, কিছুমান এটা এমুঠিমান মানুহৰ নিজৰ পৰিয়ালৰ মানুহ থাকে, তাৰ বাহিৰে বাকীবিলাক মানুহে কোনো ৰাজনৈতিকভাৱে তেওঁলোকৰ আদৰ্শৰ লগত জড়িত নহয়। তেওঁলোক সাধাৰণ ভোটাৰ নিজেই কিছুমান কেলকুলেশ্যন কৰি থাকে, কোনে ছিট পাব, কিমান পাব। এইটো এটা আনন্দ, যি বুলিয়েই নহয় সদায় আনন্দ। মিলে কাৰোবাৰ নিমিলে, সাধাৰণতে সৰহভাগৰে নিমিলে, এইবাৰটো বেছিভাগৰে নিমিলে। কাৰণ মেক্সিমাম সাধাৰণ মানুহে কৰিছিলে 80-90 মানলৈকে, চবেই কৈছিল বিজেপি জিকিব, 90 ওচৰা-ওচৰি হ'ব, 102 খুব কেইজনমান মানুহে কৰিছিলে। সেইটো পৰিচয় গ'লগৈ। এতিয়া 12 তাৰিখে শপত গ্ৰহণ, মন্ত্ৰীসভা গঠন হ'ব। মন্ত্ৰীসভাত কোন থাকিব এইটো নতুন চলিছে, সদায়ে চলে। আজি হ'ল 7 তাৰিখ, 8, 9, 10, আমি চাগে 11 তাৰিখ বা 12 তাৰিখে ৰাতিপুৱা পাম লিষ্টখন। তেতিয়ালৈকে এনেই কিছুমান স্পেকুলেশ্যন চলি থাকিব। মুখ্যমন্ত্ৰীটো আৰু মানুহক সুধি নকৰে, তথাপিও স্পেকুলেশ্যন চলিব কিমান শুদ্ধ হয়। আৰু তাৰেই এটা চেষ্টা আমাৰ ইয়াতে কৰা হৈছে আজি ষ্টুডিঅ'ত। 5জনকৈ ব্যক্তি আৰু 5জন ৰাজনীতিৰ লগত তিলমাত্ৰও জড়িত নহয়, আৰু 5টা ডিফাৰেণ্ট বেলেগ বেলেগ প্ৰান্তৰ পৰা ইতিমধ্যে সংযোগ হৈছে। লখিমপুৰৰ পৰা আছাম ট্ৰিবিউন কাকতৰ সাংবাদিক ফাৰহানা আহমেদৰ লগত। ফাৰহানাক মই অন স্ক্ৰীন যদি পাওঁ চিনাকি কৰাই দিব বিচাৰিছোঁ। ৱেলকাম টু মাই শ্ব' ফাৰহানা। অলপ পিছত সংযোজন হৈছে ইতিমধ্যে দুলীয়াজানৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ। থেংক ইউ শ্ৰী বৰঠাকুৰ, আপুনি আমাৰ শ্ব'ত দুলীয়াজানৰ পৰা যোগদান কৰাৰ কাৰণে। বাওঁফালে কমল কুটকী, সদায় গানক লৈ থকা মানুহ এজনক মই মাতি আনিছোঁ বুলি। তেওঁ কিন্তু এজন নাগৰিক হিচাপে আৰু তেওঁ ইকুৱেলি ইণ্টাৰেষ্টেড। দীপাংকৰ মোৰ লগত আজি 1.5 মাহ আছে। দীপাংকৰ এইটো আজি লাষ্ট পলিটিকেল শ্ব' বুলি মই কৈছোঁ, আজি 1.5 মাহৰ পৰা। অলপ পিছত গৌৰৱ গৌতম সাহা, যোগাযোগ বিশেষজ্ঞ ডেকা ল'ৰা, কৰ্পৰেটত কাম কৰি তেওঁ আহিব। এই কাৰবাৰটো মই তেওঁলোকক সকলোকে অনুৰোধ কৰিছিলোঁ যে 4 বজাৰ ভিতৰত এখন তালিকা তোমালোকে বনাই পেলাই পঠিয়াবা, আৰু আমাৰ আলোচনাৰ সময়ত যেতিয়া সময় হ'ব প্ৰত্যেকে নিজৰ নিজৰ তালিকাখন ক'ব, আৰু গ্ৰাফিক্সত আমি তালিকাখন আমি দেখুৱাই দিম, যাতে মানুহে ফ'ল' কৰি নিজে এখন তালিকা বনাব পাৰে। এই 5জনৰো আছে, মোৰো এখন তালিকা আছে। কথাটো কোৱাৰ পিছত কালি কৈছোঁ, পিছলৈ দেখিছোঁ অতি ৰাতিপুৱাই ফাৰহানাই মোলৈ পঠিয়াইছে। তাৰপিছত বাকীবিলাকে পঠিয়াৰ পিছত কাটিছে, ডিলিট কৰিছে। কমল কটকী 3বাৰ মান, দীপাংকৰো চাগে 2বাৰতকৈ বেছি, সত্যকাম বৰঠাকুৰ এইটো কাটিছে, এৰিছে, গৌৰৱ সাহা এইটো আৰু কৰিছে। তো বুজি গৈছে যে গোটেই বস্তুটো ইমান এটা এডিক্টিভ কথা এটা, যাৰ ফলত মন্ত্ৰীসভাখনত অসমৰ ভৌগোলিক ক্ষেত্ৰবিলাকৰ তাৰ প্ৰতিফলন হ'ব লাগিব। তাৰবিলাক যিটো আমাৰ জাতি জনগোষ্ঠী আছে তেওঁৰো প্ৰতিফলন হ'ব লাগিব, মহিলাৰ প্ৰতিফলন হ'ব লাগিব। আকৌ আছে কোৱালিশ্যন পাৰ্টনাৰ আছে কৰিবৰ কাৰণে আছে। ইটছ এ পাৰমুটেশ্যন কম্বিনেশ্যন, যিটো এটা খেল বুলিও ক'ব পাৰে, আৰু সেইটো ইণ্টাৰেষ্টো লাগে, আৰু এটা চাৰিওফালৰ পৰা হৈ গৈছে। বিফৰ মই এই নাম্বাৰবিলাক কোৱাৰ আগতে সকলোৱে যদি এক মিনিটত এই কথাটো এবাৰ কয়, কেনেকৈ তেওঁলোকে কি ধৰণৰ হ'ব বুলি ভাবে। তেওঁলোকে মই লিষ্টখন কাবলৈ কোৱা নাই, সেইটো আমি পৰৱৰ্তী পৰ্যায়ত আমি ক'মগৈ। ইনিচিয়েল এক্সাৰচাইজটো কৰোঁতে কি ধৰণৰ এটা ভাৱ হয় সেই কথা জানিবৰ কাৰণে প্ৰথমে আৰম্ভ কৰিছোঁ সত্যকাম বৰঠাকুৰৰ পৰা। প্ৰত্যেকৰ পৰা আমি 1 মিনিটকৈ লৈ লওঁ, ফাৰ্ষ্ট হাফটো যাওক, ফাৰ্ষ্ট ব্ৰেকটো, তাৰপিছত আমি নেক্সট ব্ৰেকৰ পৰা মেইন লিষ্টখনলৈ যাম এটা এটাকৈ। লেটছ গো টু সত্যকাম বৰঠাকুৰ। মই ভাবোঁ যে মই যিখন মন্ত্ৰীসভাৰ কথা কল্পনা কৰিছোঁ, সেই মন্ত্ৰীসভাখনত অভিজ্ঞতা, বিভিন্ন প্ৰান্ত, জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু বিতৰ্কবিহীন ব্যক্তিত্ব, এইকেইটা কথাত বেছি গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু যাতে পৰৱৰ্তী সময়ত মন্ত্ৰীসভাখন সুকলমে চলে, আৰু তদুপৰি ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণৰ এটা জনাদেশ লৈ এইবাৰ আহিছে, সেই জনাদেশটো লৈ যাতে ৰাইজৰ আশা আকাংক্ষাক সঠিকভাৱে মন্ত্ৰীসভাত প্ৰতিফলিত কৰে, সেই কথাকেইটাত গুৰুত্ব আৰোপ কৰিছোঁ। কমল কটকী।
প্ৰথমতেই মই সমগ্ৰ অসমৰ ভোটাৰ সমাজক ৮৬% অধিক ভোট দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গণতন্ত্ৰৰ এই উৎসৱত শান্তিপূৰ্ণভাৱে ভাগ লোৱাৰ বাবে। তাৰপিছত সকলো দল যিবিলাক অংশগ্ৰহণ কৰিলে তেওঁলোকক, আৰু লিড বাই এক্সাম্পলেৰে NDA ক্ষমতাৰ আসনত বহোৱাৰ কাৰণে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে সকলো নেতালৈ মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ভূপেন দাই যেতিয়া 1985 চনত অগপ চৰকাৰ আহিছিল, এটা গীত লিখিছিলে, মোৰ মনলৈ আহিছে। গীত লিখি পেলাই আদৰিছিল এনেকৈ, জীৱন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ, অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ। এতিয়া আগন্তুক দিনবোৰত আঁচনি ল'ব, ভাল হ'ব লাগিব, আমি সেইটো আশাৰে। ভূপেন দাৰ নানা জাতিৰ অহনীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি, এই মোৰ অসম দেশ। এইটো দৃষ্টিকোণেৰে পুৰণা কিছু ৰাখি নতুন কিছু সংযোগ কৰি সেইফালৰ পৰা, সেইটো দৃষ্টিকোণৰ পৰা সকলোৰে যাতে ৰিপ্ৰেজেণ্টেশ্যন হয়, মই মোৰ তালিকাখন বনাইছোঁ। এইখন কিন্তু কোনো ব্যক্তিগতভাৱে ল'ব নালাগে, যিসকল কোনোবা বাদ পৰিব, কোনোবা সোমাল। সেইটোৱে মোৰ সকলোলৈকে অনুৰোধ, ব্যক্তি হওক, MLA হওক, মিনিষ্টাৰ হওক, যিসকল আছে বা হ'ব নহ'ব ইত্যাদি ইত্যাদি। ফাৰহানা, ফাৰহানা তোমাৰ ক'বলগীয়া। হেল্ল', হয় মই শুনি আছোঁ, তোমাৰখিনি ক'ব পৰাকৈ। হেল্ল', ফাৰহানা, মই প্ৰশ্ন কৰিছিলোঁ যে প্ৰত্যেককে 1 মিনিটকৈ সময় দিছিলোঁ, এই লিষ্টখন বনোৱাৰ যিখন তোমাৰ পনা হাতত আছে, মোকো দিছা। লিষ্টখন গাব নালাগে, তাৰপিছত গাবা, কিন্তু এতিয়া বনোৱাৰ আগৰ যিখিনি প্ৰস্তুতি কৰিছিলে, কেনেকৈ বনাইছিলে বা কি ধৰণৰ কাৰবাৰ? কাৰণ এইটোতো তোমাৰ 1 নম্বৰ নামটোৱে তোমাৰ লোকেল MLA, গতিকে মই চাইছোঁ বস্তুটো, সেইকাৰণে নামটো ক'ব নালাগে এতিয়া আমি কাম। বাট এই যে এক্সাৰচাইজটো যিটো কমল কটকীয়ে ক'লে বা সত্যকামে ক'লে, সেই ধৰণৰ কথা জানিব বিচাৰিছিলোঁ। মই প্ৰপাৰলি শুনা নাই, তথাপি অকণমান কৈছোঁ আৰু। লিষ্টখন বনোৱাৰ ক্ষেত্ৰত মই বেচিকেলি চাইছোঁ ইলেকশ্যনৰ ভাৰ্ডিক, আৰু পাৰ্চনেলি যিকেইজনক জানো, আৰু জনপ্ৰিয়তা কেনেকুৱা হৈছে। যিহেতু মানুহে ভোট দি জিকাই আনিছে, ডেফিনেটলি তেওঁলোকক ভাল পাই আনিছে কাৰণে আমি ভাবোঁ। আৰু মই লিষ্টখনৰ প্ৰথম দিব বিচাৰিছোঁ আমাৰ তোমাৰ লিষ্টখন মই এতিয়া বিচৰা নাই। লিষ্টখনৰ পৰ্যায়টো বিৰতিৰ নেক্সট পেজত আহিব। এতিয়া লিষ্টখন বনোৱাৰ যিটো তোমাৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো যেনেকৈ সত্যকামে খুব সুন্দৰকৈ ক'লে, তেনেকৈ কিবা এটা তুমি ক'লাই, বুজিলোঁ। লেটছ কাম টু দীপাংকৰ, তোমাৰ ফালৰ পৰা শিকি লওঁ। তুমি কিন্তু মই দেখিছোঁ তুমি নিজে ইমান অভিজ্ঞ হোৱাৰ পিছতো কাটিছা, আকৌ বনাইছা। আচলতে মন্ত্ৰীসভা এখন গঠন কৰাটো মুখ্যমন্ত্ৰীৰ বিশেষ অধিকাৰৰ বিষয়। আমি যিহেতু স্পেকুলেশ্যন এটা, যেতিয়া কালি মোক কৈছিলে যে এখন মন্ত্ৰীসভা এনেকৈ বনাই আনিবা, তেতিয়া কথা হ'ল অলৰেডি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 বছৰৰ কাৰ্যকাল এটা সম্পূৰ্ণ কৰিছে। যোৱা মন্ত্ৰীসভাতেই তেখেতৰ যথেষ্ট সংখ্যক অভিজ্ঞ আৰু কৰ্মদক্ষ মন্ত্ৰী আছিল, গতিকে মন্ত্ৰীসভাখন বনাওঁতে বিশেষ এটা অসুবিধা নহয়। যদিও তেখেতে যোৱাবাৰ প্ৰথম পৰ্যায়তে একেবাৰে 19জনীয়া তালিকা এখন বনোৱা নাছিল, এক্সপানশ্যনৰ জৰিয়তে মন্ত্ৰীসকলক সংযোগ কৰি গৈছিল, প্ৰথম 12জনীয়া শপত গ্ৰহণ কৰিছিল। কিন্তু আপুনি যিহেতু আমাক 19জনৰে তালিকাখন বনাই আনিবলৈ দিছিল, সেইকাৰণে মই এবাৰ ডিলিট কৰি প্ৰথম মই 12জনৰ আপোনাক এখন দিছিলোঁ, কিন্তু পিছত যিহেতু 19জনেই লাগিব বুলি ক'লে, সেইকাৰণে মই দ্বিতীয়বাৰ দিবলগীয়া হ'ল। আচলতে ইতিমধ্যে আমাৰ ছাৰেও কৈছে যে অভিজ্ঞতাৰ কথা আছে, তাৰোপৰি বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব দিয়াৰ কথা আছে, বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দিয়াৰ লগৰ কথা আছে। তাৰ লগতে আৰু এটা কথা থাকিব, তেওঁলোকে যিসকল মানুহক কথা দি নিৰ্বাচনৰ পূৰ্বে ৱৰ্ড দি পেলাই, কথা দি পেলাই তেওঁলোকক আনিছে যে আমাৰ ইয়ালৈ আহা, তেওঁলোকৰ কথাটো ৰাখিব লাগিব। যে যাক যাক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে তেওঁলোকৰ দললৈ, সেইসকলক, কাৰণ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, তেওঁলোকে যাক কথা দিয়ে
সি মিত্ৰ দলেই হওক বা সি কোনোবা ব্যক্তিয়ে হওক তেওঁলোকৰ কথাটো তেওঁলোকে ভংগ নকৰে, কথাটো ৰাখে। গতিকে যিসকলক নিৰ্বাচনৰ আগত কথা দি দললৈ আমন্ত্ৰণ কৰি আনিছে তেওঁলোককো মন্ত্ৰীসভাত স্থান দিব লাগিব। গতিকে পূৰ্বৰ যিটো অভিজ্ঞতা বা বিভিন্ন প্ৰান্তক বা জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দিয়া তাৰ লগত এই যিসকলক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে তেওঁলোকক স্থান দিব লগা হোৱা কাৰণে, তদুপৰি 82জন তেওঁলোকৰ নিজৰ দলৰে বিধায়ক আৰু 20জন মিত্ৰ দলৰ হোৱা কাৰণে 19জনক বাছি উলিওৱাটো এটা কঠিন কাম আছিল বুলি মই ভাবোঁ। গৌৰৱ গৌতম সাহা, তোমাৰ 1 মিনিট। তুমি মোক যিখন পঠিয়াই যাক বোলে এখন অলমষ্ট এখন সৰু সুৰা ৰিচাৰ্চ পেপাৰে পঠিয়াই দিছে বোলে, তোমাৰ পৰা নাম কেইটামান লাগে। হি হেজ গিভেন অলমষ্ট 5 পৃষ্ঠা মানৰ এটা ৰিচাৰ্চ পেপাৰ। এইটো পঢ়িব সময় নাই, গিভ মি দ্য লিষ্ট দিছে। গ্ৰাফিক্সত পিছত আহিব, সেইটো পিছত আহিব বিৰতিৰ পিছত। এই লিষ্টখন বনাওঁতে তুমি কি চাই বনাইছা, কেনেকৈ বনাইছা? জাষ্ট তোমাৰ সেই ইনিচিয়েল ভিউজটো বা কেনেকৈ বনাইছা তোমাৰ মোডালিটিজটো? মই যেতিয়া অসম মন্ত্ৰীসভাৰ এই লিষ্টটো বনাই আছিলোঁ, মই প্ৰথমতে এটা কেপ দি লৈছিলোঁ, তাৰমানে 19টা মেম্বাৰ বা 20টা মেম্বাৰ মুখ্যমন্ত্ৰীৰ লগতে। আৰু তাৰপিছত যোনটো মেপ কলিশ্যনৰ যিটো এৰেথমেটিক, তাৰমানে বিজেপিয়ে 82টা ছিট পাইছে, AGPয়ে 10টা ছিট পাইছে আৰু BPFে 10টা ছিট পাইছে। এতিয়া আমি যদি এনেকৈ ধৰি লওঁ যে যিবিলাক আমাৰ কোৰ পৰ্টফলিঅ' থাকে, চিফ মিনিষ্টাৰৰ পৰ্টফলিঅ'টো, ফাইনেন্স, এগ্ৰিকালচাৰ, এডুকেশ্যন, PNRD, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, সেইখিনি মই এটা ছাইড কৰি থৈ দিলোঁ। এতিয়া তাৰে পিছত যিকেইটা প্ৰি এক্সিষ্টিং মিনিষ্টাৰ আছে আৰু 2026 এই বছৰৰ নিৰ্বাচনত যিসকলে জিকিছে, সেয়া চতুৰ্থ মোৰ ষ্টেপ। সেই ষ্টেপটোত মই এটা ফালৰ পৰা নাম উলিয়াই দিলোঁ। এতিয়া মই যিটো ৰিপ্ৰেজেণ্টেশ্যনৰ ফিল্টাৰ, ধৰক বৰাক ভেলীৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগিব, মিচিং বড়ো তেওঁলোকৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন থাকিব লাগিব, চিডিউল কাষ্ট, টি ট্ৰাইব, হিল, উইমেন, মহিলা মন্ত্ৰী থাকিব লাগিব। তেনেকুৱাকৈ কৰিছিলোঁ। আৰু তাৰে পিছত পাৰ্টি লিডাৰশ্বিপ আৰু লয়েলটি, কোনে কিমান পুৰণা দলটোক সেৱা কৰি আছে, সেইটো এটা ফেক্টৰ লৈছিলোঁ। আৰু তাৰে পিছত এই যে এলায়েন্স শ্বিফ্ট, কোনোবা কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিছে, কোনোবা কেৱল হিমন্ত বিশ্ব শৰ্মাক ভাল পাই পেলাই ইমান বছৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, তেওঁলোকে জিকিছে। আৰু যিসকল ধৰক এতিয়া বিজেপিৰ পৰা ওলাই গৈ কংগ্ৰেছলৈ গুচি গৈছে, তাতে এটা কোনোবা নতুন আহিছে, যেনেকৈ লাংথাচা, আপোনাৰ নন্দিতা গাৰ্লছা ওলাই যোৱাৰ পিছত ৰূপালী লাংথাচা, তেওঁলোকৰ। আৰু তাৰে পিছত এটা বেছ কেছ, এটা প্ৰজেক্টেড এটা কেবিনেট মই চেষ্টা কৰিছিলোঁ। থেংক ইউ ভেৰি মাছ বজাৰটো জানিবৰ কাৰণে। নিৰ্বাচন শেষ হ'ল, ফলাফল ওলাল। এতিয়া দেখিছো যে কিছুমান ৰাজনৈতিক নেতাই বোকা ছটিওৱাৰ এটা ৰাজনীতি আকৌ আৰম্ভ কৰিছে। এইবাৰ অসমৰ নিৰ্বাচনটোত কংগ্ৰেছ দলৰ নেতৃত্বত কেইটামান বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছিল বিজেপিক প্ৰতিহত কৰিবৰ বাবে বা শাসনলৈ আহিবৰ বাবে। হয়তো কৰবাত পদ্ধতিগত ভুল হ'ল, পৰিকল্পনাৰ অভাৱ হ'ল, বা কৰবাত যোগ্যজনক মৰ্যাদা দিয়া নহ'ল, ইত্যাদি বিভিন্ন কাৰণসমূহ যদি বিশ্লেষণ কৰা হয়, সেই কাৰণসমূহৰ বাবে হয়তো বিৰোধী ঐক্যমঞ্চই যি ধৰণে সফলতা পাব লাগিছিল সেয়া পাবলৈ সক্ষম নহ'ল। এতিয়া সময় হৈছে আত্মমন্থন কৰাৰ, আত্মবিশ্লেষণ কৰাৰ, আৰু যদি কৰবাত ভুল হৈছে সেই ভুলসমূহ সংশোধন কৰি অনাগত দিনত নতুন ধৰণে আগুৱাই যোৱাটো হ'ব এটা বুদ্ধিমত্তাৰ কাম। কিন্তু সেয়া নকৰি নিজৰ মাজতেই এই যে বোকা ছটিওৱাৰ যিটো ৰাজনীতি আৰম্ভ কৰিছে একাংশ ৰাজনৈতিক নেতাই, সেই কথা বতৰাটো সঁচাকৈ গ্ৰহণযোগ্য কথা বতৰা হ'ব পাৰেনে? অতি শেহতীয়াকৈ আমি দেখিলো যে অসমৰ বহুবল্কী নেতা হিচাপে পৰিচিত অখিল গগৈ ডাঙৰীয়াই নিজৰ ব্যৰ্থতা ঢাকিবলৈ গোটেই দুখবোৰ এতিয়া কংগ্ৰেছ দলক জাপি দিয়াটো আমি দেখিবলৈ পালো। অখিল গগৈ কোন বা অখিল গগৈ বিধানসভাত কি ভূমিকা আছে বা অসমৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশটোত অখিল গগৈৰ কিমান গ্ৰহণযোগ্যতা আছে, এই কথাটো অসমবাসী ৰাইজে জানে। আৰু শেহতীয়াকৈ অসমৰ
মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি তেওঁৰ বক্তব্যত স্পষ্ট কৰিছে যে অখিল গগৈ ডাঙৰীয়া কোন বা অখিল গগৈ ডাঙৰীয়াই আচলতে বিধানসভাত কাৰ শ্ৰুতলিপি মতে কথাবোৰ কয় বা যোগ কৰি থাকে। কোনো কথাতে চিৰিয়াছ হবলৈ চেষ্টা নকৰা অখিল গগৈ ডাঙৰীয়াই বিগত নিৰ্বাচনটোত কংগ্ৰেছ দলৰ বুকুচাত উঠি নিজৰ আসনখন কোনোমতে সুৰক্ষিত কৰিব পাৰিলে। তাৰ পিছত দলটোৰ সাংঘাতিক বিপৰ্যয়ৰ কথাটো তেওঁ স্বীকাৰ কৰিব বিচৰা নাই। আজি যদি তেওঁ ধিং সমষ্টিৰ কথাটো কয় তেতিয়াহ'লে ধিং সমষ্টিত কংগ্ৰেছ দলৰ কৃপা বা কংগ্ৰেছ দলৰ অনুগ্ৰহত তেওঁৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী জয়ী হৈছে, এই কথা সকলোৱে জানে। কিন্তু নিজৰ দলটো কেলধুপকৈ জীয়াই থকা সময়টো তেওঁ এই যে প্ৰত্যক্ষভাৱে কংগ্ৰেছ দলক বা বিৰোধী শিবিৰৰ অপকাৰ হ'ব পৰা ধৰণৰ যিবোৰ কথা বতৰা বা মন্তব্য আগবঢ়াইছে, এই মন্তব্য কোনো কাৰণত এটা সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলিব নোৱাৰে। বিগত সময়ছোৱাত নিজৰ দলটো এক প্ৰকাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতে সীমাবদ্ধ ৰাখিবলৈ সক্ষম হোৱা অখিল গগৈ ডাঙৰীয়াই সামগ্ৰিকভাৱে গোটেই অসমখনত তেওঁৰ দলৰ অস্তিত্ব বা ভেটি কিমান সুৰক্ষিত কৰিব পাৰিছে এই কথা অসমবাসী ৰাইজে দেখিছে। প্ৰতিটো কথাতেই যোগ কৰি থকা বা যিকোনো কথাতে কোনো ধৰণৰ চিৰিয়াছনেছ প্ৰদৰ্শন নকৰা এইগৰাকী ব্যক্তি নিজকে কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰো সপোন হয়তো দেখে। কিন্তু বিবেকবান অসমীয়া মানুহখিনিয়ে বা বিবেকবান ভোটাৰে এনে ধৰণৰ ৰাজনৈতিক চৰিত্ৰৰ মানুহক অসমৰ মুখ্যমন্ত্ৰীৰ পদত চাবলৈ বিচাৰে নেকি? কথাবোৰ তেওঁলোকে জুকিয়াই চাব লাগে। সেই দলৰ মানুহবোৰে বা অখিল গগৈ ডাঙৰীয়াই নিজেই এই কথাবোৰ জুকিয়াই চাব লাগে। আজি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বিধানসভাত তেওঁৰ দৰে বিধায়কৰ প্ৰয়োজন আছে কাৰণ অকণমান এণ্টাৰটেইনমেণ্টৰ প্ৰয়োজন আছে, বিধানসভাত এণ্টাৰটেইনমেণ্টৰ বাবে বিধানসভা কেৱল মাত্ৰ আমোদ দিবৰ বাবে প্ৰয়োজন হোৱা এগৰাকী বিধায়ক, তেওঁৰ চিৰিয়াছনেছটো ক'ত? আজি সঁচাকৈ আমিও ক'বলৈ বাধ্য হৈছো যে বিগত সময়ছোৱাত বিধানসভাত যেতিয়া অধিৱেশন চলি থাকে তেতিয়া অখিল গগৈ ডাঙৰীয়াই কোনবোৰ কথা বতৰা তেওঁ স্পষ্টভাৱে বা তথ্য সমৃদ্ধভাৱে যুক্তিসংগতভাৱে তেওঁ উত্থাপন কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিটো কথাতেই তেওঁ যোগ কৰি ভাল পায়। আজি তেওঁৰ ব্যক্তিগত ৰাজনৈতিক চৰিত্ৰটো বহুতে চকুৰালিৰ সৈতে ৰিজাব বিচাৰে। বহুতে কবলৈ খোজে যে অখিল গগৈ ডাঙৰীয়াৰ যিটো ৰাজনৈতিক চৰিত্ৰ সেই ৰাজনৈতিক চৰিত্ৰটো কৰবাত নহয় কৰবাত চকুৰালিৰ লগত সম্পূৰ্ণ মিলে, খাপ খায়। এই কথা বতৰাবোৰ অখিল গগৈ ডাঙৰীয়াৰ কেতিয়াবা দৃষ্টিগোচৰ হৈছেনে? নে কেৱল আনৰ বুকুচাত উঠি ৰাজনৈতিক বৈতৰণি পাৰ হবলৈ চেষ্টা কৰা এইগৰাকী নেতাই কেৱল কংগ্ৰেছ দলক গালি পাৰিয়ে বহি থাকিব? বিগত সময়ছোৱাত মিত্ৰতা কেন্দ্ৰিক কথা বতৰাটো শেষ মুহূৰ্তলৈ এটা সিদ্ধান্তলৈ অহা নাছিল। আমি আজি বুজিছো যে আচলতে অখিল গগৈ ডাঙৰীয়াৰ সৈতে মিত্ৰতাই বিৰোধী ঐক্য মঞ্চক কিমানখিনি সহায় কৰিলে, কি সহায় কৰিলে, এই কথাবোৰ জুকিয়াই চাব লাগে। আজি বিৰোধী ঐক্য মঞ্চই বা বিৰোধী যিটো শিবিৰ, সেই শিবিৰৰ প্ৰতিটো ৰাজনৈতিক দলে আত্মমন্থন বৈঠক অনুষ্ঠিত কৰিব লাগে আৰু তেওঁলোকে চিন্তা কৰিব লাগে যে এই ধৰণৰ ৰাজনৈতিক চৰিত্ৰৰ ব্যক্তিৰ সৈতে মিত্ৰতাই ভৱিষ্যত দিনত বিৰোধী শিবিৰক কিমান সহায় কৰিব। আজি কংগ্ৰেছ দলৰ পৰা কোৱা হৈছে যে এইগৰাকী ব্যক্তিৰ যিটো চৰিত্ৰ অকণমান সন্দেহজনক। স্বাভাৱিক কথা এটা, অসমৰ প্ৰতিজন ৰাইজে এতিয়া অন্তত ভাবিবলৈ বাধ্য হৈছে যে এই ধৰণৰ ৰাজনৈতিক নেতাৰ চৰিত্ৰ কৰবাত নহয় কৰবাত সন্দেহজনক। তেওঁলোকে কৰবাত দুমুখীয়া
স্থিতি গ্ৰহণ কৰাৰ বাবেই আজি বিৰোধী ঐক্যমঞ্চ শলঠেকত পৰিল নেকি? কথাবোৰ স্পষ্টকৈ কৈছো, কাৰণ বিগত সময়ছোৱাৰ ৰাজনৈতিক ঘটনা বা পৰিঘটনাবোৰে এই কথা বতৰাবিলাক আমাক ভাবিবলৈ বাধ্য কৰিছে। আজি হয়তো এই কথা বতৰাবিলাক কওঁতে বা কৈছো বাবে কাৰোবাৰ ৰোষত পৰিব পাৰো, কোনোবাই আমাক ব্যক্তিগতভাৱে সমালোচনা কৰিব, কোনোবাই আমাক ব্যক্তিগতভাৱে কথাৰে আক্ৰমণ কৰিব, সহ্য কৰিম। কিন্তু উপযুক্ত যিবোৰ কথা সত্য, এই কথাবোৰ ৰাইজৰ সন্মুখলৈ অনাৰ দায়িত্বটো কৰবাত আছে বাবেই এই কথাবোৰ আলোচনা কৰিছো। আপোনালোকে কি ভাবে এই গোটেই কথা বতৰাবিলাক লৈ? আপোনালোকৰ ধাৰণা বা আপোনালোকৰ ব্যক্তিগত যি মন্তব্য সেয়া নিঃসন্দেহে কৰিব। আমি বিচাৰিম যে অসমৰ বিবেকবান সাধাৰণ ভোটাৰে তেওঁলোকৰ এই সম্পৰ্কে কি মন্তব্য সেয়া নিঃসন্দেহে প্ৰদান কৰিব, কাৰণ এটা সুস্থ গণতন্ত্ৰ বৰ্তি থাকিবৰ বাবে শাসক পক্ষৰ লগতে এটা শক্তিশালী বিৰোধীৰ প্ৰয়োজন। কিন্তু সেই বিৰোধী শিবিৰটোৰ মাজত যদি ঐক্যবদ্ধ সিদ্ধান্ত নাথাকে, ঐক্যবদ্ধতা নাথাকে, তেওঁলোকৰ মাজতে যদি খোৱা কামোৰা চলি থাকে, তেওঁলোকৰ মাজতে যদি ইজনে সিজনক দোষাৰোপ কৰাৰ যিটো প্ৰৱণতা সেইটো চলি থাকে, তেতিয়াহ'লে বিৰোধী ঐক্য মঞ্চ বা বিৰোধী শিবিৰে চৰকাৰ যন্ত্ৰক কি ধৰণে সমালোচনা কৰিব সেই কথাটোত কিন্তু অসমবাসী ৰাইজে কৰবাত নহয় কৰবাত অকণমান সন্দেহ কৰিব পাৰে। গতিকে বিষয়টো যুক্তিসংগত বাবেই আপোনালোকৰ সন্মুখত তুলি ধৰিছো, আৰু এই গোটেই বিষয়টোত আপোনালোকে আপোনালোকৰ মন্তব্য প্ৰদান কৰিব বুলি আমি আশাবাদী। যে গৌৰৱ গগৈ সকলো মানুহে কয় অহংকাৰ, ফোন নোতোলে। এই অভিযোগটো মই কংগ্ৰেছ লিডাৰকো সুধিছিলোঁ টক শ্ব'তে। মই নিজেও পাইছোঁ ভুক্তভোগী। মই কওঁ যে ইলেকশ্যনৰ 6-7 মাহৰ আগতেই মোক গৌৰৱ গগৈৰ লগত যোগাযোগ কৰিবলৈ তেখেতলোকৰ মানুহ এজনে দিছিল টক শ্ব' কাৰণে, যে মাতিবা আহিব। মই নিতুল বৰগোহাঁই হিচাপে নহয়, লেংডন বাতৰি এটি অনুষ্ঠান হিচাপে তেখেতলৈ ফোন কৰিছিলোঁ 4বাৰ, কিন্তু তেখেতে ফোনটো নুঠালে আৰু মোলৈ তাত ফোন কলো বেক নকৰিলে। কিন্তু পবিত্ৰ মাঘিতাৰ মই উদাহৰণটো দিছোঁ, পবিত্ৰ মাঘিতা এজন কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী, তেখেতলৈ যদি আপুনি ফোন এটা কৰে ওলোটাই আকৌ তেওঁ ফোন এটা কৰে, বা বিজি হৈ থাকিলে নুঠায়, পিছত আকৌ ফোন এটা কৰি খবৰ এটা লয়, বা কি হৈছে কি কাৰণে ফোন কৰিছিলে সমস্যাটো বুজ লয়। এই হৈছে ৰাজনীতি। সেইবাবে পবিত্ৰ মাঘিতাই যিধৰণে যোৰহাটত ভিতৰে গাঁৱে ভূঞে চুকে কোণে সোমাই ৰাজনীতি কৰিছে, মই অদূৰ ভৱিষ্যতে দেখিছোঁ যে গৌৰৱ গগৈ আকৌ যোৰহাটৰ পৰা অহাবাকে জিকি আহে বা নাহে এইটো এটা সন্দেহ। কিন্তু এই যে গৌৰৱ গগৈ যিটো অহংকাৰ আৰু যিটো আপোনাৰ ফোন ৰিচিভ নকৰা, যিটো জনতাৰ মাজত যিটো যোগসূত্ৰ, এই অভাৱ দেখিছেনে বাৰু আপুনি? সেইটো হয়ে। মই বোধ কৰোঁ অসমত সেইটো হেৰিয়ৰ টক শ্ব'ত প্ৰথম কৈছিলোঁ। হয়, তেওঁতো সাধাৰণ মানুহৰ বাদ দিয়ক, মই এনেকুৱা মানুহ জানো অসমৰ বিখ্যাত মানুহৰ মেছেজ নেচাই, আপোনাৰ ফোন কৰিলে কল বেক নকৰে। সেইটো নট অনলি গৌৰৱ গগৈ, কংগ্ৰেছৰ বহু লিডাৰে একচেপ্ট মীৰা বৰঠাকুৰক বাদ দি প্ৰায়সকল লিডাৰৰ সেইটো গুণ আছে, মানে কল বেকো নকৰে আৰু হাৰিও নকৰে তেওঁলোক। মই এটা মোৰ নিজৰ ক্ষেত্ৰতে উদাহৰণ দিছোঁ। কিবা এটা কাৰণত মোৰ ডিব্ৰুগড় DC লগত কিবা এটা অলপ হেৰি হ'ল, মোৰ ফাইল এটা ৰাখি থ'লে। মই হেৰিয়ৰ লগত ভৱেশ কলিতাৰ লগত মোৰ ব্যক্তিগত কোনো চিনা জনা নাই, মাত্ৰ মই ভৱেশ কলিতালৈ এটা মেছেজ দি দিলোঁ। তেওঁ 6 মিনিটৰ পিছত মোক ফোন কৰি সুধিলে যে আপোনাৰ কি হ'ল কথাটো। মই বোলো এনেকুৱা কথা। ক'লে যে ঠিক আছে, আপোনাৰ ফাইল কালি ৰাতিপুৱা দিছপুৰ পাই যাব গুৱাহাটী। ৰাতি ইতিমধ্যে মোক এজন ডেপুটি ছেক্ৰেটাৰী দিছপুৰৰ ফোন কৰি ক'লে যে আপোনাৰ ফাইলটো দিছে, গতিকে এইটো আহি। সেইটো লেভেল আপুনি কংগ্ৰেছৰ পৰা আশা কৰিব নোৱাৰে। সেইটো মই ব্যক্তিগত কথা কৈছোঁ, কিন্তু আপুনি ৰাজহুৱা কথা এটাও যদি আপুনি আলোচনা কৰিলে বা তেওঁলোকক ভাল পৰামৰ্শ এটা দিবলৈও যদি এটা হেৰি কৰে, ফোন কৰে, তাৰ কল বেক নকৰে। আৰু সেই যিসকল মানুহে তেওঁলোকলৈ ফোন কৰে সেইসকল কিন্তু সমাজৰ নেতৃস্থানীয় মানুহ বা বিশেষ দখল থকা মানুহ। এতিয়া আপুনি এটা কথা কওকচোন, তেওঁ যোৰহাটৰ সাংসদ, তেওঁ অকল দলীয় মিটিং কেইখনেই কৰিব লাগিব নেকি যোৰহাট লোকসভা সমষ্টিৰ আণ্ডাৰত? তেওঁকতো যিহেতু তেওঁৰ জনপ্ৰতিনিধি, গতিকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মিটিঙততো তেওঁক বিচাৰিব। দলৰ মানুহে লগ নাপায়, অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহে তেওঁক নিমন্ত্ৰণ দিবলৈ কোনে আহিব? আৰু তেওঁ পিএকো যদি ফোন কৰে, পিএৰ পৰা উত্তৰটো আহিবলৈ 3 দিন লাগে।